হাই গাইজ ৱেলকাম জনাইছোঁ। এই ৰাতিপুৱা শুই উঠিয়ে মই পুখুৰী মাছ চাই আছোঁ। জাপৰি মাপৰিকৈ আৰু কেমেৰাটো অন কৰি দিছোঁ আৰু তাৰপিছত এয়া মুখ চুখ ধুই মেলি আমি দুইজনীয়ে একেলগে চাহ খালোঁ। তিনিওটা আছিলোঁ। তাৰপিছত আকৌ আমাৰ খপ লাগিলে আম খোৱাৰ। বতৰটো ভাল দেখি বোলো আম খাওঁ। আমাৰ মমা অলপ চাপৰ যে সেইকাৰণে জঁপিয়াব লগা হৈছে। আমাৰ ভাইটিও ওখ হৈও জঁপিয়াব লগা হৈছে। তাৰপিছত মমা চাওক স্পাইডাৰমেন হৈ পূৰা গছত বগাবলৈ গ'ল। তাৰপিছত পাৰি দিলে খালোঁ। তাৰপিছত এয়া বায়ে আকৌ কলপাতো কাটিলে দেই। তাৰপিছত আকৌ একদম আম আনি ধোৱাত লাগিলেই নহয় বাইদেউহঁত। এয়া সেয়া দুইজনে একদম কথা পাতি পাতি ধুনীয়াকৈ কাটি আছে। মই কিন্তু এইবিলাক কৰি বেয়া পাওঁ, কিন্তু খাইহে ভাল পাওঁ দেই। তেখেতে একো কৰা নাই বাৰু। তাৰপিছত মমায়ে অলপ সহায় কৰি দিছে, কাৰণ আমি সোপা লেজি ন। মই একো কৰা নাই বুলি কৈছোঁ যে চাবি দেই, ভিডিঅ' কৰি থৈছোঁ কি কৰিছিলোঁ। তাৰপিছত দেহাই খালে আগতীয়াকৈ বাৰু। মমা লাগি গৈছে। এয়া দেখিছেনে সৰু মমা খাপ পিটি বহি আছে, টেঙা খাম টেঙা খাম। সোনকালে কৰোঁ একদম কেনেকুৱা চিঞৰ লগাইছে। তাৰপিছত আমাৰ মুস্কান বৌ ৰখি থাকিবই নোৱাৰিলে নহয়। চাটনি নোহোৱাৰ আগতে একদম খালেই কেঁচাই কেঁচাই। একেবাৰে ভণ্টিয়ে পূৰা পিছে খালে চাই লওক। মই খালোঁ মানে মই দোকানলৈ গৈছিলোঁ, মই কাম নাই কৰা বুলি কৈছিলোঁ নহয়। আনি মেলি একদম হজমোলা ময়ে খুন্দি দিছোঁ। তাৰপিছতো মই নকৰা নামটো ওলাই দেই। ইয়াৰি চাই মোৰ হাতত হজমোলা পেকেট দেখি ঘূৰি ফুৰিছোঁ মোৰ পিছে পিছে। ভিনটিয়ে মোৰ অফিচলৈ গৈছে। তাৰপিছত মোৰ তাতো ডিউটি, বায়ে ডিউটি পূৰা কৰি আছে। তাৰপিছত আমাৰ লগত জুনুকায়ো একদম সমানে সমানে টেঙা খাইছে। তাৰপিছত ৰাজু মামাক চবতছে আগত দিছোঁ। খাই বৈ মেলি খোৱাৰ পিছতে আমাৰ ডাঙৰ মামাই আকৌ কুকুৰা এটা আনিলে দিনৰ সাজৰ কাৰণে। তাৰপিছত সেয়া খাই বৈ ধুনীয়াকৈ আমি খাই বৈ মেলি সেয়াও কৰিলোঁ। তো বাই বাই গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।